গাইজ আজিৰ ভিডিঅ'টো মই অংগনবাড়ী সহায়িকা কৰ্মীৰ দৰমহা বৃদ্ধিৰ লগতে বিদ্যালয়ৰ যিসকল মিড ডে মিলৰ ৰান্ধনি আছে এই ৰান্ধনি কৰ্মচাৰীসকলৰ মানে দৰমহা বৃদ্ধি হোৱা নাই এই বিষয়ে মই আজি ভিডিঅ'টোত মই ডিছকাশ্যন কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো নাপাহৰিব। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ভিডিঅ'টো চোৱাৰ আগত আপোনালোকে মোৰ চেনেলত যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ এটা ফেচবুক পেজো আছে নিউ ড্ৰিম ব্লগ, সেই পেজটো ফ'ল' কৰি দিব। মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম। আপোনালোকৰ সমস্যাবোৰ মই এই ভিডিঅ'ৰ জৰিয়তে দাঙি ধৰিম যাতে চৰকাৰে আপোনালোকক মানে সোনকালে আপোনালোকৰ সমস্যাসমূহ সমাধান কৰাত সহায় হয়। গতিকে নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। এই ৰান্ধনিসকলৰ দৰমহাটো বৃদ্ধি হোৱা নাই। এই ৰান্ধনিসকলে বহুত কষ্ট কৰি মানে বিদ্যালয়ত মানে দিনটো ৰন্ধা কামত ব্যস্ত থাকে। তেওঁলোকক মাত্ৰ 1500 টকা চৰকাৰে মানে 1000 টকা দিছিলে, তাৰে পিছত অসম চৰকাৰে মানে আৰু 500 টকা বঢ়াই দিয়াৰ কাৰণে কৈছে। তাকো মানে এই পইচাটো দিনত হিচাপ কৰিব গ'লে 1500 টকা মাহত হ'লে মানে দিনত 50 টকাকৈ পৰিব। এই 50 টকা দিনত পৰে যদিও এই পইচাটো তেওঁলোকক মানে 4 মাহ 6 মাহৰ মূৰে মূৰে দিয়ে। এই ৰান্ধনিসকলে মানে এই ৰন্ধা কামটো প্ৰায় দিনটো 3টামান বজালৈ থাকিব লগা হয় আৰু এই গৰমত এই ল'ৰা ছোৱালীক ৰান্ধি খোৱাটো বহুত কষ্টই হয়। মানে দিনটো মানুহজনৰ মানে এনেই গুচি যায়, কিন্তু চৰকাৰে সেই হিচাপে তেওঁলোকক মানে মজুৰি দিয়া নাই। সেই গতিকে তেওঁলোকে মানে ধৰ্ণা কাৰ্যসূচী অংগনবাড়ী সহায়িকা কৰ্মীসকলৰ লগতে তেওঁলোকেও এটা সন্থা বনাইছে, সদৌ অসম ৰান্ধনি কৰ্মচাৰী পৰিষদৰ এনেকুৱাকৈ এটা সন্থা বনাই তেওঁলোকেও মানে ধৰ্ণা কাৰ্যসূচী কৰিছিল, কিন্তু এতিয়া বৰ্তমান স্থগিত ৰাখিছে। চৰকাৰেতো একো কাম নকৰা মানুহক হিতাধিকাৰী সজাই অৰুণোদয় আঁচনি 1250 টকা মাহটো শেষ হোৱাৰ লগে লগে সোমায়। PM কিষাণ নিচিনা আঁচনিবিলাক মানে মাহে মাহে সোমায়, কিন্তু এই কৰ্মচাৰীবিলাক ৰান্ধনি কৰ্মচাৰীবিলাকে মানে দিনটো কাম কৰি এই গৰমত ৰন্ধা বঢ়া কৰাৰ পিছতো মানে তেওঁলোকক মানে মাহৰ মজুৰিটো মাহত নাপায়, মানে 6 মাহৰ 4 মাহৰ মূৰত। এনেকৈতো পৰিয়াল এটা চলাত অসুবিধা হৈ যায়। গতিকে চৰকাৰলৈ মোৰ চেনেলৰ তৰফৰ পৰা বিশেষ মানে অনুৰোধ, এই ৰান্ধনি কৰ্মচাৰীসকলৰ মানে মাননীটো অকণমান বৃদ্ধি কৰিব লাগে। মাহত মানে কমচে কম দিনত 200 টকা হ'লেও মাহত 6000 টকা হয়। এই মিনিমাম তেওঁলোকক মানে 6000 টকাকৈ এই মাননীটো দিয়াৰ কাৰণে মই চৰকাৰৰ ওচৰত মানে অনুৰোধ জনাওঁ। আৰু আপুনি যদি এই ৰান্ধনি কৰ্মচাৰীসকলৰ আৰু লগতে অংগনবাড়ী সহায়িকা কৰ্মীসকলৰ দৰমহা বৃদ্ধি হোৱাটো বিচাৰে তেন্তে মোৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে সকলো ৰান্ধনি কৰ্মচাৰী আৰু লগতে অংগনবাড়ী সহায়িকা কৰ্মচাৰীসকলে যাতে এই ভিডিঅ'ৰ জৰিয়তে যাতে চৰকাৰক অনুৰোধ জনাব পাৰে তেওঁলোকৰ যাতে মাননীটো অকণমান বৃদ্ধি কৰে। গাইজ, এই স্কুলৰ ৰান্ধনিবিলাক কোনো অট্টালিকা থকা ঘৰত নহয়, সকলোবিলাকে দৰিদ্ৰ সীমাৰেখাৰ তলৰে মানুহ। বেছিভাগ মানে একেবাৰে দুখীয়া গৰীবক এই স্কুলত মানে ৰান্ধনি হিচাপে নিয়োগ কৰে। চৰকাৰে মাহত 1500 টকা, দিনত 50 টকাকৈ পৰে। সেইখিনি পইচাও মানে চৰকাৰে মাহিলী পইচাটো দিব নোখোজে। এই মানে বিনা কাৰণতে কিছুমান মানুহৰ হিতাধিকাৰী সজাই অৰুণোদয় আঁচনি মাহে মাহে মাহটো নহওঁতে মানে সোমাই আছে পইচা, কিন্তু এই কাম কৰা মানুহবিলাকে সময়মতে কিয় পইচা নাপায়। গতিকে চৰকাৰলৈ মই বিশেষ অনুৰোধ, এই কৰ্মচাৰীসকলক মানে সৰু সৰু কৰ্মচাৰীসকলৰ দৰমহাবিলাক যাতে অতি সোনকালে, ডাঙৰবিলাকে নাপালেও কমচে কম সৰু সৰু মানুহবিলাকে যাতে পইচাখিনি যাতে সময়মতে পায় আৰু তেওঁলোকৰ মাননীটো দিনত অতি কমেও মানে 200-300 টকালৈ বৃদ্ধি কৰক, যাতে তেওঁলোকৰ পৰিয়াল এটা পোহপাল দিব পাৰে। তেওঁলোকে এই চৰকাৰী কাম এটা এৰি অন্য কাম কৰিব গ'লে স্কুল এখন চলিব জানো? গতিকে চৰকাৰে এই প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক দৰমহাটো যাতে ঠিকমতে দিয়ে, সেয়েহে মোৰ এই চেনেলৰ তৰফৰ পৰা বিশেষভাৱে অনুৰোধ জনালোঁ। এগৰাকী ৰান্ধনি কৰ্মচাৰীৰ মহিলাই মানে মিটিঙৰ ভাষণত কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ালে এই ভিডিঅ'টোত চাওঁ আহক। দিয়ে 1500 টকা, তাকো মাহে মাহে নিদিয়ে। আজি অসম চৰকাৰৰ পইচা আজি 3 দিন না 4 দিন হ'ল, 4 মাহৰ পইচা নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী 500কৈ 2000 টকা দিছে। গতিকে অৰুণোদয়ৰ পইচাটো মাহে মাহে সোমাই দিয়ে। 10 তাৰিখ পৰিলে নে অৰুণোদয়ৰ পইচা সোমালে। এনেকুৱা অৰুণোদয় মহিলাসকলে পাইছে যে ঘৰত একোৱে অভাৱ নাই। কিন্তু আমি যি ৰন্ধন কৰ্মচাৰীসকলে কাম কৰি থাকোঁ, আমাৰ মহিলাসকল খুব গৰীব ঘৰৰ মহিলা। কিছু মানে এই ক'ব নাপায়, এইবিলাক সংবাদ মেলত তাৰমানে এই কাম নকৰোঁ বুলি গুচি গৈছে, কিন্তু আমি কৰি আছোঁ এটা ভৱিষ্যতৰ কথা ভাবি। গতিকে আমি পইচাটো নাপাওঁ আৰু অৰুণোদয় মাহে মাহে মাহটো ভৰিলে 10 তাৰিখে গৈ আৰামছে পইচাটো উলিয়াই আনে। আৰু আমি কষ্ট কৰি কৰি আমি যদি পাছবুকটো চাবা যাওঁ, আমি মাহৰ পইচা মাহেকত নাপাওঁ। গতিকে আমি চৰকাৰখনক ইমানে ধিক্কাৰ দিছোঁ। গতিকে এই আমাৰ গৰীব ঘৰৰ মহিলাখিনিক তেখেতে কিয় অন্যায় কৰি আছে? আমিতো মহৎ কাম কৰি আছোঁ।
আমি ল'ৰা ছোৱালীক আমি ভাত ৰান্ধি ৰান্ধি আমি খুৱাই আগবাঢ়ি আছোঁ, শিক্ষকে শিক্ষা দি আছে, গতিকে আমি মহৎ কাম কৰি আছোঁ। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ, এই আমাক এই লোকসভাৰ যি ইলেকশ্যন আহি আছে, গতিকে এই আমাক এই সময়তে তেখেতসকলে এটা আমাক ভাল আমাৰ যাতে মুখত হাঁহি উঠে, যাতে এটা আমি ভাল খবৰ পাওঁ, গতিকে আমি এইটো আশা কৰিছোঁ। আমি আশাবাদী, আজি আশাবাদী। আমাক মানুহ নিদিয়ে, আমাক মজুৰি নিদিয়ে, মানুহ নিদিয়ে। আমাৰ সংগঠনত ৰন্ধনকৰ্মী 1,07,179 গৰাকী। আমি ভোট বৰ্জনৰ কাৰ্যসূচী ল'ম 1 নম্বৰতে। 2 নম্বৰতে আমি আমাৰ যি গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী ল'ম। অহা সময়ত আমি ৰাজ্যিক কমিটি বহি পেলাই আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। আমি ভোট বৰ্জন নকৰোঁ, ভোটটো আমি দিম। যিয়ে আমাৰ কথা চিন্তা কৰে, আমি বিজেপিকে ভোট দিম, আমাৰ হৈ মাত মাতক। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, কিবা আপোনালোকৰ সহায় হ'ব বুলি ভাবিছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু পাৰিলে মোৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰিব চেষ্টা কৰিব। আৰু আজিলৈ মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিম। গতিকে আজিলৈ ইমানতে বাই।